আজি 12 নেশ্যনেল হেণ্ডলুম ডেৰ ব্ৰাউফেটৰ উদ্বোধনী কাৰ্যসূচী আছিল। একচুৱেল তাৰিখটো 7 আগষ্ট। 7 আগষ্টত আমাৰ মছলপুৰত কালচাৰেল কমপ্লেক্সত নেশ্যনেল হেণ্ডলুম ডে আমি পাতিম। তাত আমাৰ মুখ্য অতিথি হিচাপে BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰক আমি আমন্ত্ৰণ জনাইছোঁ। আজি ব্ৰাউফেটৰ উদ্যোগত ইয়াত আমাৰ এই উদ্বোধনী কাৰ্যসূচী ব্ৰাউফেটে কিমান দিনীয়া চলাব? 5 দিনীয়া চলাব 7 তাৰিখলৈকে। তো আজি খুব ভাল লাগিল। আমাৰ পদ্মশ্ৰী যোগেশ তিৱাৰী ডাঙৰীয়া ইয়াত উপস্থিত হ'ল। চেৰিকালচাৰৰ CSD, হেণ্ডলুমৰ CSD, হেণ্ডলুমৰ মেনেজিং ডাইৰেক্টৰ MD তেওঁলোক আহি উপস্থিত হৈছে। আমাৰ ব্ৰাউফেডৰ চেয়াৰমেন ইয়াৰ উদ্যোগ লৈছে আৰু ব্ৰাউফেডৰ জন্মদাতা আমাৰ মালতী নাৰ্জাৰী বাইদেউ আমাৰ লগত আছে। গতিকে এটা সুন্দৰ পৰিৱেশত ইয়াত আমি এই উদ্বোধনী কাৰ্যসূচী ইতিমধ্যে সমাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতে এই যিটো হেণ্ডলুম ছেক্টৰ, এই হেণ্ডলুম ছেক্টৰটো BTCৰ আটাইতকৈ ডাঙৰ এটা কিবা হ'ব, অনুষ্ঠান হ'ব, ডিপাৰ্টমেণ্ট হ'ব। গোটেই BTCখনক পৃথিৱীৰে ভাৰতবৰ্ষৰ আমি এটা হেণ্ডলুম হাব যাতে হ'ব পাৰে BTCয়ে, তাৰে কাৰণে আমি বিভিন্ন চিন্তা চৰ্চাবিলাক ৰাখিছোঁ আৰু চাৰিওফালৰ পৰা যদি ভাল ধৰণৰ সঁহাৰি পায়, সমৰ্থন যদি পায়, তেতিয়াহ'লে BTCখনে ভাল এটা হেণ্ডলুম হাব হ'ব। আৰু যিটো আমাৰ ইৰি প্ৰডাক্ট আছিল, সেই প্ৰডাক্টবিলাক ইতিমধ্যে এই ষ্টলবিলাকতো মই চাইছোঁ। ধুনীয়া ধুনীয়া ইয়াৰ চেম্পলবিলাক আহি গৈছে। বিভিন্ন ধৰণৰ পোচাক ইতিমধ্যে তৈয়াৰ হৈছে। গতিকে আগতে যিটো আমাৰ এই ফাচৰা জেমগ্ৰাহে বনাইছিল ইৰি সূতাৰ, এতিয়া বিভিন্ন ভেৰাইটিজ প্ৰডাক্ট ইৰিৰ ইতিমধ্যে আহি গৈছে। ইয়ে আমাৰ ৰাষ্ট্ৰীয় বজাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰবিলাকলৈকে আমাৰ এই প্ৰডাক্টটো ইৰিৰ যিটো ইয়াৰ চাহিদাটো বঢ়াই তুলিব, এই আশা আমি কৰিব পাৰোঁ। মই আপোনালোকৰ জৰিয়তে গোটেই BTCবাসী আমাৰ শিপিনীসকল আৰু শিপিনীসকলক যিসকলে সহযোগ কৰি আছে ঘৰৰ মানুহবিলাকে, তেওঁলোককো মই অনুৰোধ কৰিছোঁ এই কামটোত যাতে তেওঁলোকে মন পুতি লাগি থাকে, কাম কৰে। আমি বিভাগীয়ভাৱে ডিপাৰ্টমেণ্টে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, অসম চৰকাৰেও হেণ্ডলুমটোক এটা দিশা দিয়াৰ কাৰণে, এটা ভাল দিশ এটা দিয়াৰ কাৰণে চেষ্টা চলাইছে। আমাৰ অসমৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াও কৈছে যে হেণ্ডলুম প্ৰডাক্ট আমাৰ পাব্লিকেটো ল'ব লাগে আৰু গভৰ্ণমেণ্ট যিমান ইনষ্টিটিউশ্যন আছে তাত হেণ্ডলুমৰ কাপোৰ কানিবিলাককে ব্যৱহাৰ কৰিব লাগিব। তাৰ কাৰণে আমি টাস্ক ফ'ৰ্চ প্ৰটেকশ্যন, হেণ্ডলুম যিটো প্ৰডাক্ট, ইয়াক প্ৰটেকশ্যনৰ কাৰণে টাস্ক ফ'ৰ্চৰ ব্যৱস্থা কৰাৰ কাৰণে চেষ্টা চলাই থকা হৈছে আৰু নিশ্চয় ভাল দিন আহিব এই কথা আশা ৰাখিছোঁ আৰু সকলোৱে এই হেণ্ডলুমত জড়িত হ'ব। এতিয়া BTCত 3 লাখ উইভাৰ্ছ আছে আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি থকা হৈছে, কম নহয়। 3 লক্ষ মানুহ ইয়াত জড়িত হৈ কাম কৰিছে আৰু ছাপৰ্টিং মানুহ বহুত আছে। গতিকে আমি হিউজ মানুহ কৰ্মসংস্থান দিব পৰা এটা বিভাগ হেণ্ডলুমটো। গতিকে ইয়াত সকলোৱে সহযোগ কৰক, সকলোৱে নিজৰ ট্ৰেডিশ্যনটো ৰক্ষা কৰাৰ কামত যাতে দিহা পৰামৰ্শৰ লগতে সহযোগ আগবঢ়ায়, এই আহ্বান আজি ইয়াত উদ্বোধনী কাৰ্যসূচীত উপস্থিত হৈ মই সকলোকে অনুৰোধ ৰাখিছোঁ।